Welcome, welcome to my channel Mangal Creation. আজি 25/6/2025 তাৰিখে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন নে সেকেন্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট জাৰি কৰিছে। এতে 1618 জন প্ৰাৰ্থীক ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতা হৈছে। তো নটিছটো এনেকুৱা আছিল, ইট is information of all concerned that the second phase of physical document verification of the candidates who have successfully submitted their online application and uploaded the relevant document in support of their candidature against advancement for requirement to the post of regular teacher in LP UP schools under DEE Assam is scheduled as below. তো ডেট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট দিয়া হৈছে 27 তাৰিখৰ পৰা 8/7/2025 আৰু এতে ভেনু দিয়া হৈছে আপোনাৰ ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী। এতে চাইছে আপোনালোকে 27 তাৰিখত মাতা হৈছে, তাৰপাছত আপোনাৰ 28 তাৰিখ মাতা হৈছে। এইখিনি হৈছে লিষ্ট আৰু আছে 28 তাৰিখৰ মাতা হৈছে এইকেইটা, আৰু পিছফালে আছে 30 তাৰিখো মাতা হৈছে। টেবুল নম্বৰবিলাক দিয়া আছে, টাইমবিলাক দিয়া আছে। আবেলিতো মাতিছে বহুতক 30 তাৰিখৰ এইবিলাক। তাৰপাছত 30 তাৰিখৰ এইবিলাক গোটেইখিনি 30ৰ। তো লাষ্টৰ ফালে যদি এটা নোট দিছে, দ্য কেণ্ডিডেটছ আৰ hereby asked to comply the notice regarding proof of in-service teacher only for the candidate with 18-month DLED from NIOS as notified with number dated 17 June 2025. তো যিসকলে 18 মাহৰ ডিলেট কৰিছিল সেইসকলৰ এটা আগতে নটিছ দিয়া হৈছিল, সেই অনুযায়ী দিব লাগিব। তো সেইটো গমে পায়। 2 নম্বৰ পইণ্টটো আছে, দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং সেলফ এটেষ্টেড কপি set of all document along with the relevant documents in original at the time physical documents verification. যিবিলাক ডকুমেণ্টছ আছে সেইবিলাক সেলফ এটেষ্টেড লাগিব যেতিয়া ভেৰিফিকেশ্যন কৰিব, আৰু অৰিজিনেলবিলাকো লাগিব। দ্য কেণ্ডিডেট আৰ 3 নম্বৰ পইণ্টটো, দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং অল দ্য একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যন if applied multiple times or multiple post for both LP and UP schools. তো LP UP কাৰণে যিটো মানে অনলাইন এপ্লিকেশ্যন কৰা হৈছিল সেইটো লাগিব। 4 নম্বৰটো হৈছে, দ্য কেণ্ডিডেচাৰ উইল বি কেঞ্চেল forthwith if any kind of fraudulence or discrepancy or misrepresentation of facts is detected by appropriate authority at any point of time. The candidate will also be barred from taking part in any government recruitment process in future, and subsequent legal action will also be initiated against such candidate. যদি কিবা ইলিগেল পোৱা যায় তেতিয়াহ'লে চৰকাৰে বিভিন্ন ধৰণৰ মানে যিকোনো এটা পদক্ষেপ ল'ব পাৰিব। 5 নম্বৰ পইণ্টটো গুৰুত্বপূৰ্ণ খুবেই, দ্য নেক্সট ফেজ অফ ফিজিকেল ভেৰিফিকেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি started from 1st July 2025. The list will be published in the website DEE Assam government in due course of time. তো নেক্সট এটা এইটো এই সেকেন্ড ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন যিটো আছে এইটো শেষ হোৱাৰ পাছত আৰু এটা নেক্সট এটা লিষ্ট দিব। তো সকলোকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। জয় অসম,
ভারত মাতা কি জয়। জয় হিন্দ। ধন্যবাদ।